আজি আমি স্টার্ট করিম এটা নিউ চ্যাপ্টার কেমিক্যাল রিঅ্যাকশন এন্ড ইকুয়েশন বা রাসায়নিক বিক্রিয়া আৰু সমীকৰণ। এই চ্যাপ্টাৰটো বুজিবৰ কাৰণে আমি প্ৰথমতে জানিব লাগিব যে কেমিক্যাল মানে কি, ৰিঅ্যাকশন মানে কি আৰু ইকুয়েশন মানে কি হয়। এই চ্যাপ্টাৰটোৰ যিটো নেমিং কৰা হৈছে কেমিক্যাল ৰিঅ্যাকশন এন্ড ইকুয়েশন, এই নেমিংটো যদি সুন্দৰভাৱে আমি জানি ল'ব পাৰোঁ তেতিয়া চেপ্টাৰটো আমাৰ বাবে ইজি হৈ পৰিব। গতিকে আমি প্ৰথমতেই জানিব লাগিব যে কেমিক্যাল মানে কি হয়। হোৱাট আৰ কেমিক্যালছ? হোৱাট আৰ কেমিক্যালছ? কেমিক্যালছ কি হয় বা ৰাসায়নিক দ্ৰব্য কি? আমি সাধাৰণ অৰ্থত যদি ক'বলৈ যাওঁ, যিবিলাক দ্ৰব্য বা যিবিলাক পদাৰ্থ ৰাসায়নিক বিক্ৰিয়াৰ পৰা উৎপন্ন হয় বা যিবিলাক পদাৰ্থ ৰাসায়নিক বিক্ৰিয়াত ব্যৱহৃত হয়, আমি সেই দ্ৰব্য বা পদাৰ্থবোৰকে ৰাসায়নিক দ্ৰব্য বা কেমিক্যালছ বুলি কওঁ। Those substance which are formed in a chemical reaction or which are required for the chemical reaction, these are called chemicals. And the next word reaction, পিছৰটো শব্দ reaction বা বিক্ৰিয়া। reaction বা বিক্ৰিয়া কি হয় তাক জানিবলৈ কেইটামান ফেক্টৰ লিখা হৈছে। প্ৰথমটো ফেক্টৰ কালাৰ চেঞ্জ, কালাৰ চেঞ্জ, ৰঙৰ পৰিৱৰ্তন। দ্বিতীয়টো ফেক্টৰ লিখা হৈছে গেছ ফৰ্ম, গেছৰ উৎপত্তি। তৃতীয়টো যদি আমি লিখো টেম্পাৰেচাৰ চেঞ্জ, উষ্ণতাৰ সাল সলনি। আৰু যদি আমি লিখো ষ্টেট চেঞ্জ, অৱস্থাৰ পৰিৱৰ্তন। এই ফেক্টৰ কেইটা যদি দেখা যায় তেতিয়া আমি সেইটোক এটা বিক্ৰিয়া বুলি কোৱা হয়। য'ত আমি এইকেইটা ফেক্টৰ দেখা পাম আমি তাক ৰিঅ্যাকশন বা বিক্ৰিয়া বুলি ক'ব পাৰোঁ।